ব্লগৰ নামত ছ'চিয়েল মিডিয়াত ভণ্ডামিহে চলি আছে বন্ধুসকল। সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টো চালে আপুনিও হৈ পৰিব হতভম্ব। ব্যক্তিগতভাৱে অতিবাহিত কৰা সময় এতিয়া ছ'চিয়েল মিডিয়াত। বন্ধুসকল, সম্প্ৰতি ছ'চিয়েল মিডিয়াত কাপুল ব্লগৰ নামত অকল ভণ্ডামিহে চলি আছে। মোৰ কথাত যদি আপুনি একমত, ভিডিঅ'টোলৈ অৱশ্যেই এটা লাইক কৰি দিব বন্ধুসকল। ছ'চিয়েল মিডিয়াত কোনোবাই ট্ৰেভেল ব্লগ বনাই ভাইৰেল হৈছে, আকৌ কোনোবাই কমেডি ভিডিঅ' বনাই ভাইৰেল হৈছে, কিন্তু বৰ্তমান সময়ত কাপুল ব্লগ বনাইহে মানুহ ভাইৰেল হৈ আছে। কিন্তু এই ব্লগৰ নামত মানুহ ইমান তললৈ নামিব সেয়া কোনেও ভবা নাছিল। বন্ধুসকল, এটা কাপুল ব্লগ যিটো ছ'চিয়েল মিডিয়াত এতিয়া তোলপাৰ লগাই দিছে। ভিডিঅ'টোত দেখা গৈছে যে এটা নৱ দম্পতি, সিহঁতৰ ফুলসজ্জাৰ ৰাতি আজি, আৰু তেওঁলোকে ফুলসজ্জাৰ ৰাতিক লৈ ব্লগ বনাই আছে। আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ মুহূৰ্ততে ভাইৰেল হৈ পৰে। আৰু এই ফুলসজ্জাৰ ব্লগ লৈ এতিয়া সামাজিক মাধ্যমত তোলপাৰ। কমেণ্ট বক্সত দেখা যায় নিন্দাৰ ঝড়। হাজাৰ হাজাৰ মানুহৰ বেয়া বেয়া কমেণ্টে ভৰি পৰে কমেণ্ট বক্স। পতি পত্নীৰ মধুৰ সম্পৰ্ক এতিয়া ছ'চিয়েল মিডিয়াত আহিবলৈ ধৰিছে, আৰু ইয়াৰ ফলত বৰ্তমান জেনেৰেশ্যনৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰা দেখা গৈছে বন্ধুসকল।